নমস্কাৰ, এয়া আমাৰ ভাগৱত পাঠৰ দ্বিতীয় দিনাৰ পৰা। যিহেতু আপোনালোকক মই আগৰ ভিডিঅ'টোত দেখাইছোঁ প্ৰস্তুতিৰ পৰা প্ৰথম দিনালৈকে, যিহেতু ভিডিঅ'টো দীঘল হৈ গৈছিলে সেইবাবে আৰু এটা ভিডিঅ' বনাবলগীয়া হ'ল। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। এইটো ভিডিঅ'ত দ্বিতীয় দিনাৰ পৰা শেষৰলৈকে আছে। আচলতে তেওঁ এগৰাকী ভাল অভিনেত্ৰীৰ লগত এগৰাকী ভাল ব্যক্তি, ইমান যে মৰম লগা, সেইদিনা যে কিমান কাম কৰিছে তেওঁ। আচাৰ্যখনত যে দেখিছে সেইজন মোৰ ককা আৰু ইজন হৈছে মোৰ পেহা। পেহা মাজুলীৰ পৰা আচলতে ভাগৱত পঢ়িবৰ কাৰণে আহিছিলে। আৰু এয়া আকৌ মোৰ বৰককা আৰু মপা, তিনিজনে ইমান ধুনীয়াকৈ পঢ়ি আছে। মই আঁতৰৰ পৰা দেখি দৌৰি গৈ ভিডিঅ' কৰিছোঁগৈ। Hey dostu, এয়া আমাৰ এতিয়া সময় আপোনাৰ 12:47। এবাৰ টোপনি ফালিছে আমাৰ গাঁৱৰ যুৱতীসকলে দেই, টোপনি ফালি আছে আমাৰ গাঁৱৰ যুৱতীসকলে। হিমাক্ষী বৰুৱা আপোনালোকৰ পৰিচিত, মুখ শান্তনা বৰুৱা আৰু ঋতিজা দেৱী। এয়া আমাৰ মাজতে আছে ভিগু, আহি আছে আমাৰ ৰাজদীপ বৰুৱা, লগত আছে নগা প্ৰো। আপোনালোকক দেখাই আছো, চাই থাকক। বেচেৰাকেইটা ৰাতি শুবলৈ ঘৰলৈ নগ'ল। ভাগৰ শেষ হ'ব হ'ল, কি আছে হা হা শেষেই হ'ব হ'ল আকৌ। প্ৰতিভা বিকাশ, অঁ এই প্ৰতিভা বিকাশ কাইলৈ ওলাব। টোপনি ধৰিছে। এয়া কেৱল ৰাতি 2 বজাতহে পাবা কেন্দ্ৰটোত।
এজন এজন ওপৰতে পৰা এজন জানো বেলেগ কথা বাকী ছবি আঁকি থকা অৱস্থাত নেকি আমিয়ে কৰিম ছবি আঁকি থকা অৱস্থাত ছবি আঁকি থকা এয়া চাহ খাই থকা অৱস্থাত ঐ সিহঁতি চাই চাই আঁকিছে ঐ চাই চাই আঁকিলে নহ'ব চাই চাই আঁকিলে নহ'ব কম্পিটিশ্যন নি তোমাকে সুধি সুধি নল'বা ইটোৱে সিটো সিহঁতি সুধি সুধি লৈছে সিহঁতি সুধি সুধি লৈছে ৰাজদীপে চাই চাই লৈছে কেলে হে আছা এই ভালকে তুমি পঢ়ি নাহিলা ঘৰত ভাগৱতৰ কেইদিন আমাৰ ছোৱালীখিনি এটাই কাম আৰু চাকি জ্বলাব লাগে সন্ধ্যা লগাৰ লগে লগে গোটেই গাঁওখনত কি কৰিছে পানী কঢ়িয়ে মৰিছে মৰি থাক ৰাতিৰ খানা আৰু এয়া দশম স্কন্ধৰ সামৰণি কৰিব লৈছে সেইবাবে সকলো সেৱা কৰিবলৈ সাজু হৈছে সকলোৰে যে মনবোৰ লাহে লাহে মৰি আহিছে কিয়নো আৰু 2টা স্কন্ধৰ পাছতে ভাগৱতৰ সামৰণি পৰিব আপুনি যে দেখিছে মাজত চবলৈ বহি আছে সেইগৰাকী মোৰ মা আচলতে মা এইবাৰ অসুস্থতাৰ বাবে ভাগৱতত থাকিব নোৱাৰিব সেইবাবে দশম স্কন্ধ শেষ হোৱাৰ আগে আগে মাক উলিয়াই অকণমান লৈ আহিছিলোঁ এয়া যে আটাইতকৈ দুখ লগা শেষৰ দিনটো ইত্যাদি তিনিটাৰ আমাৰ জীৱন পৰিত্যাগ কৰিব নোৱাৰে আমি সৎ আনন্দ বঞ্চল শ্ৰীকৃষ্ণক ধ্যান কৰোঁ
সকলোৰে চকুত চকুলো এনেদৰে ভাগৱত পাঠৰ সামৰণি পৰিল। প্লাষ্টিকৰ বস্তাটো পানী নিদিবা দেই, থৈ দিবা। বৌ এই মজা মজা, খালি বেয়াও লাগিছে ন বহুত লাগিছে। অঁ বহুত, আকৌ 3-4 বছৰ নাপাওঁ আৰু আমি ন। আৰু এয়া ৰাতিলৈ প্লাছলবত ভাওনা। এজন আমাৰ ঘৰৰ মানুহে, মেকআপ আৰ্টিষ্ট ঘৰৰ মানুহে। অঁ কুহি আছে, এজন চাওঁ মন্ত্ৰী। বা এয়া মিঠুনি। মই মানুহ এটাও চিনি পোৱা নাই কোন, এইটো কিমান চিনি নোপোৱা হ'লো এতিয়া চেহেৰাবোৰ। এয়া কোন? ওই বাবা দা, এইটো কৌস্তৱ দা নি বাৰু? এয়া কৌস্তৱ দা নি বাৰু? নমস্কাৰ। নহয় নহয়, হয় এইটো যিটো মামা যিজোপা কি হ'ল, ড্ৰেছ পিন্ধাই নাই নেকি? পিন্ধছা, পিন্ধক পিন্ধক। ইয়ে বুলি মাতিলেহে চিনি পাম এতিয়া।
আমাৰ বনবাসী জীৱ আৰু তাৰ পাছত দেখা যাব সকলো কৌৰৱ দাদা বিকুলৰ সেনাক গলিষ্ঠত কৰি দিছোঁ তোমাৰ নিচা অহংকাৰ আৰু প্ৰতিষ্ঠা কৰি